কবিতাৰ শিৰোনাম নাৰী। কবি নিৰূপজ্যোতি বৰুৱা। অবলা হৈ জন্ম তোমাৰ, অবলা হৈয়ে থাকিবা। আচলতে অবলা কিয় তুমি? কোনে কৰিলে তোমাক অবলা? লাজ তোমাৰ স্বভাৱ সুলভ নে সমাজে দিয়া বোজা? ল'ৰালিত একেই কান্দোন একেই হাঁহি, অথচ লাহে লাহে তুমি শিকা অবলা হ'বলৈ। তুমি অবলা বাবেই আজি নিৰ্যাতিতা ধৰ্ষিতা। তোমাৰ ওপৰত চলে বৰ্বৰ মানুহৰ আতিশয্য। বলিৰ পথাৰ দৰে খহি যোৱা তুমি, মাথো খহি যোৱা। ক'ত তোমাৰ দুৰ্গা চণ্ডিকালীৰ ৰূপ? ক'ত তোমাৰ দুষ্ট দমনৰ পিপাসা? ক'ত সেই শক্তি তোমাৰ? মিছা মিছা তোমাৰ নাৰী শক্তিৰ যশ, তুমি সহিব পাৰা মাথো অপযশ। কামনাৰ বলি হৈ কতবাৰ ধৰ্ষিতা তুমি, যৌতুকৰ নামত কতবাৰ নিৰ্যাতিতা তুমি। চাকৰণীৰ দৰে ঘৰে ঘৰে মা ভনী স্ত্ৰী হৈ মাথো আলপৈচান ধৰিছা, আৰুনো কি কৰিছা? যদি সঁচায়ে আছে শক্তিৰ প্ৰতি ভক্তি, যদি সঁচায়ে তুমি মহীয়সী, এবাৰ ওলাই আহা ৰাজপথলৈ। ৰাজপথত দানৱৰ তিহিল হিলনি। ভদ্ৰলোক হৈ ঘূৰে সিহঁত, পুৰুষ নাৰীৰ সম অধিকাৰৰ যুঁজত সিহঁতো দৌৰে। এয়া তেওঁলোকৰ মুখা, তুমি আহি খুলি দিয়া মুখা। মুখাৰ আঁৰৰ মুখবোৰ উদঙাই দিয়া। শক্তি হৈ ওলাই আহা নাৰী, নিৰ্যাতন আৰু ধৰ্ষণকাৰী পিশাচবোৰক তুমি পাৰিব লাগিব দমন কৰিব। হাতত চোকা অস্ত্ৰ ৰাখা, কাষ চাপিলে শিৰচ্ছেদ অথবা গুপ্তাংগচ্ছেদ কৰিবা সিহঁতৰ। সিহঁতো অসহায় হ'ব তোমাৰ দৰে। জনম জনমলৈ নাপাহৰিব, নাৰীৰো এখন হৃদয় আছে, নাৰীৰো সম অধিকাৰ আছে। নাৰী নহয় ভোগ্য সামগ্ৰী, নাৰীৰো স্বাভিমান আছে। নাৰী অবলা হৈ আৰু কিমান দিনলৈ, আৰু কিমান দিনলৈ?